Hi friends, welcome to my YouTube channel Aryan Blog. তো পূজা চাবলৈ ৰেডি হৈছোঁ। ক'ত যাওঁ নিজেই নাজানো। তো ৰুমৰ পৰা বাহিৰত যোৱাৰ পিছতে গম পাম ক'ত যাম। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ গম পাব। তো ফাইনেলি আমি আহি পালোঁ গীতা মন্দিৰ পূজা মণ্ডপ। তো ইয়াতে চাই পেলাই আৰু বেলেগত যাম। ইয়াতে পুৰা মানুহ আহিছে। চবফালে মানুহ। আগতে ভিতৰত সোমাই চাওঁ কি হৈ আছে। তো কেনেকুৱা কৰিছে ভিতৰৰ ফালে। পুৰা একদম চবে ফটো মাৰাত ব্যস্ত। চবে ফটোৱে মাৰি আছে। ফটো ভিডিঅ'। ইয়াতে কেনেকুৱা বনাইছে জনাব। আৰু ইয়াৰ পাছত বেলতলাত যাই আছোঁ। বেলতলাতটো আৰু ইয়াৰটো কোনটো বেছি ভাল হয় কমেণ্ট কৰি জনাব। তো এইফালেদি এক্সিট। এইফালেদি বাহিৰত ওলাব লাগিব। এইফালেদি বাহিৰত ওলাই যায় বাহিৰৰ পৰিস্থিতিটো আকৌ এবাৰ ভালকৈ দেখাই দি আছোঁ। পুৰা মানুহ চবফালে। পুৰা একদম মানুহ। এইটো কেনেকুৱা লাগিছে জনাব। এইটো বনাইছে গীতা মন্দিৰ। আৰু গীতা মন্দিৰত কোনে কোনে আহিছে জনাব। ইয়াতে পোৱালীকেইটা ধুনীয়াকৈ ডান্স কৰি আছে। মজা লাগিছে, বহুত মৰম লাগিছে। তো ইয়াৰ পৰা যাওঁ। ইয়াৰ পৰা যাই বেলতলাত যাম। তো এইবাৰ বেলতলাখন দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। তো বাই বাই গীতা মন্দিৰ। জোৰত তিনিআলি পালোঁ। জোৰতৰ ব্ৰিজখন হয় এইখন। ধুনীয়া বনাইছে ব্ৰিজখন। আৰু বহুত দীঘলো আছে। চবকে এটাই ৰিকুৱেষ্ট কৰিম যে কোনেও যাতে তামোল গুটখা খাই পিক নেপেলায়। যিমান ব্ৰিজ বনাইছে গুৱাহাটীৰ ভিতৰত গোটেই কেইখনতে তামোলৰ পিক শিখৰৰ পিক মানে ভৰ্তি হৈ আছে। তো এনেকুৱা যাতে কোনে নকৰে চবকে ৰিকুৱেষ্ট কৰিছোঁ। ৱাও ধুনীয়া বনাইছে। এইখন অসমৰ মেপখন ধুনীয়া বনাইছে। সঁচাকৈ বহুত বেছি ভাল লাগিছে। এই বল পুলিচে দিছে। বেয়া খেদিলে বে পুলিচে। ৰখি থাকিলে টিকাত কোবালে হয় কিজানি আৰু। গুৱাহাটীৰ গোটেইকেইখন ব্ৰিজে এনেকৈ লাইটেদি সজাইছে। বহুত ভাল লাগিছে। এইখন গণেশগুৰি ব্ৰিজ হয়। বহুত ধুনীয়াকৈ লাইট দি সজাইছে। বহুত ভাল লাগিছে। এয়া বেলতলাৰ পূজা। কিন্তু ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব একদম তালৈকে। বেলতলা তিনিআলিৰ পৰা খোজকাঢ়ি পুৰা একদম
পূজা মণ্ডপলৈ এইফালে ৰাস্তা বন্ধ চব মানুহ খোজকাঢ়ি যাই আছে ফুলৰে বজাৰ বেছি বেলতলাত বেছিভাগ ফুলেই উলিয়াইছে বহুত বেছি ফুল কিমান লাগিব বেছি ফুলেই ফুল দেখোন বে ন সব ফুল এই মেইন মণ্ডপ আহি পালো এইটো হৈছে মেইন মণ্ডপ লক্ষী মন্দিৰ সেইফালে নেকি এইফালে মানে একবাৰ সেইফালৰ পৰা ঘূৰি আহিছোঁ তো সেইকাৰণে সুধি লৈছোঁ যোৱাৰ আগতে এইটো হৈছে বেলতলাৰ সাৰ্বজনীন দুৰ্গা মন্দিৰ যাই থাকোঁ এতিয়া দিয়া হোৱাই নাই বৰ্তমান গান গাই আছে ৰ'ব ধন্যবাদ জনাইছোঁ এয়া আছিল জনপ্ৰিয় গায়ক বিহু কাশ্যপ ডাঙৰীয়া আৰু পূজা বুলি ক'লে যিহেতু সকলোৰে মনত আনন্দৰ এক পৰিৱেশ থাকে গতিকে বিহু কাশ্যপো তাৰ সুবিধা হয় গতিকে পুনৰবাৰ বিহু কাশ্যপক আমি ধন্যবাদ জনাইছোঁ আৰু সকলো সমগ্ৰ অসমবাসীয়ে যাতে মা দুৰ্গা দেৱীৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ লাভ কৰে সকলোৰে জীৱনত মংগল হয় তাৰে কামনা কৰিছোঁ আমি প্ৰাগনিধৰ ভাল নাই ভাল 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 তুমি মাৰিবানে সেলফি মাৰা তো মানুহ বহুত আহি গ'ল এতিয়া সেলফি মাৰা দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল এতিয়া ভেগুতাক চবে আগৰি ধৰিব এতিয়া গানৰ চাউণ্ডটো ডাইৰেক্ট ঠিক কৰি দিলে মানে কপিৰাইট লাগিব সেইকাৰণে গানৰ চাউণ্ডটো চেঞ্জ কৰি দিয়া হৈছে এতিয়া জকা দুটাই ডান্স কৰি আছে সেইটো দেখাই আছোঁ এইফালে আগত আছে অলপ
যাই আছোঁ তালৈকে চবেই ফটো ভিডিঅ' কৰাত ব্যস্ত জকা দুটা এইফালে আছে জকা দুটাৰ লগত মানুহ ডান্স কৰি আছে এনজয় পুৰা জকাই ডান্স কৰি আছে পুৰা এটাই ঢোল বাজাই আছে এটাই গিটাৰ বজাই আছে তো আজিলৈ বাই বাই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব